কৃষ্ণ সৰ্বপ্ৰথমে সুধী সমাজ আৰু ভকতসকললৈ আন্তৰিকতা আৰু বহু শ্ৰদ্ধাৰে সেৱা জনাই আজি এটা নতুন বিষয় লৈ আহিছোঁ। সেই ভাগে হৈছে মহাপুৰুষ মাধৱদেৱৰ ৰচিত নামঘোষাখন। নামঘোষাখনত থকা হাজাৰটা ঘোষা আৰু প্ৰতিটো ঘোষাৰে অৰ্থখিনি তাৰ তত্ত্বপূৰ্ণ দিশসমূহ পৰ্যায়ক্ৰমে ধাৰাবাহিকভাৱে আলোচনা কৰাৰ এটা প্ৰয়াস কৰিম। গতিকে আজি আমি নামঘোষাৰ প্ৰথমটো ঘোষা আলোচনা কৰিম। প্ৰথমটো ঘোষাত কি আছে আৰু প্ৰথমটো ঘোষাৰ তত্ত্বসমূহ কি আৰু তাৰ আভ্যন্তৰীণ অন্তৰ্নিহিত বিষয়সমূহৰ লগত এটা সামঞ্জস্য ৰাখি এটা তত্ত্বপূৰ্ণ দিশ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। গতিকে সুধী সমাজৰ আশীৰ্বাদ পালে কৃতাৰ্থ হ'ম। মাধৱদেৱৰ নামঘোষাৰ প্ৰথমটো ঘোষাই হৈছে যে ১ নম্বৰৰ যিটো ঘোষা, মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেন দেৱ যদুপতি। আজি আমি এই ঘোষাটোকে লৈছোঁ প্ৰথম অৱস্থাত। পৰৱৰ্তী কালত আমি ধাৰাবাহিকভাৱে এটা এটাকৈ ঘোষা তাৰ তত্ত্বপূৰ্ণ দিশসমূহ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। আজি তেন্তে এই ঘোষাটোতে সীমাবদ্ধ ৰাখিম। এই ঘোষাটোৱে আমাক কি কৈছে? তোৰ প্ৰথম শাৰীটো হৈছে যে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো। অৰ্থাৎ যিজন ভকতে মুক্তিকো বাঞ্ছা নকৰি স্পৃহাশূন্য হৈ একমাত্ৰ পৰমেশ্বৰক ভজনা কৰে, সেইজন ভকতক নমস্কাৰ কৰোঁ বা নমন কৰোঁ আৰু তেনে ভকতৰ পৰা ৰসময় ভকতি মাগিছোঁ অথবা বাঞ্ছা কৰিছোঁ বুলি প্ৰকাশ কৰি থোৱা আছে। সেইকাৰণে কোৱা হৈছে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহো ভকতি। এই ঘোষাৰ প্ৰথম শাৰীৰ প্ৰথমতেই উল্লেখ কৰা যিটো মুক্তি শব্দ, মুক্তিত নিস্পৃহ যিটো, তাত যিটো আমি মুক্তি শব্দ পাইছোঁ, এই মুক্তি শব্দৰ অৰ্থ হৈছে কাল মায়াৰ পৰা ঊৰ্ধ্বত, অৰ্থাৎ কাল মায়াক আমি অতিক্ৰম কৰি ঊৰ্ধ্বমুখী হোৱা। এই মুক্তি আমি 5 প্ৰকাৰে পাওঁ, যিটো সৰ্ববিদিত: শালক্য, সামীপ্য, সাযুজ্য, সাৰূপ্য আৰু লীন বা নিৰ্বাণ মুকুতি। আমি এই 5 প্ৰকাৰ মুকুতি পাওঁ: শালক্য, সামীপ্য, সাযুজ্য, সাৰূপ্য আৰু লীন বা নিৰ্বাণ। আমি এই মুক্তি 5টাৰ এটা চমু অৰ্থ প্ৰকাশ কৰিবলৈ হ'লে এনেধৰণে হয়। শালক্য মুক্তি বুলি যদি কোৱা যায়, তেন্তে হ'লে জীৱই এই দেহ ত্যাগ কৰি বা সংসাৰত পোৱা যি তিনি তাপ অৰ্থাৎ আধি দৈপিক, আধি আধ্যাত্মিক আৰু আধি ভৌতিক, এই 3 তাপৰ পৰা মুক্ত হৈ সংসাৰৰ মায়াবন্ধন ছিঙি ভগৱন্তৰ লগত তেওঁৰ স্থানত বাস কৰা অৱস্থাই হৈছে শালক্য মুক্তি। অৰ্থাৎ কৰ্মৰ মাধ্যমেৰে পুণ্য ফল অৰ্জন কৰি ঈশ্বৰৰ লোকত বাস কৰা। পিছৰটো হৈছে সামীপ্য। একেদৰে ইয়াতো পুণ্য অৰ্জন কৰি সংসাৰ কাল মায়াবন্ধনৰ পৰা উদ্ধত হৈ ঈশ্বৰৰ পাৰিষদ ৰূপ লাভ কৰা। পাছত পাইছোঁ সাযুজ্য। সাযুজ্যও প্ৰায় ওচৰা-ওচৰি। জীৱই কৰ্মৰ মাধ্যমেৰে পুণ্য অৰ্জন কৰে আৰু পুণ্য অৰ্জন কৰাৰ পাছতেই ঈশ্বৰৰ সমান যোগ্যতাখিনি লাভ কৰে বুলি কোৱা হৈছে। পিছত সাৰূপ্য। সাৰূপ্য হৈছে সৎকৰ্ম বা ঈশ্বৰৰ নাম লৈ বা ঈশ্বৰৰ নামৰ মাধ্যমেৰে ভগৱন্তৰ দৰে সমান দিব্যৰূপ লাভ কৰা। আৰু লীন মুকুতি হৈছে, লীন যাক আমি নিৰ্বাণ বুলিও কওঁ, এই মুকুতি লাভ কৰিলে ঈশ্বৰৰ ৰূপত মিলিত হোৱা অৱস্থাক বুজায়, মানে ঈশ্বৰৰ ৰূপত একাত্ম হয়। এতিয়া আমাক ঘোষাত কৈছে যে যিজন একান্ত ভকত হয় তেওঁলোকে এই 5 প্ৰকাৰ মুক্তিটো ইচ্ছা নকৰি, তদুপৰি আৰু এটা কথা যদি আমি সুকীয়াকৈ চাওঁ, সাধাৰণতে জীৱই 5 প্ৰকাৰ মুক্তিৰ ইচ্ছাৰ বাবেই সৰ্বাধিক কাৰ্য সম্পাদন কৰি থাকে। কিন্তু যিজন পৰম ভকত, তেওঁক এই মুক্তি নালাগে, তেওঁক সদায় ৰসময় ঈশ্বৰৰ ভকতিহে লাগে। এতিয়া চমুকৈ যদি ক'ব বিচৰা যায় যে ৰসময় ভকতিনো কি, কাৰণ মাধৱ পুৰুষে ঘোষাটোত কৈছে ন যে ৰসময় ভকতিহে বাঞ্ছা কৰে। গতিকে ৰসময় ভকতি কি? চমুকৈ অতি সংক্ষিপ্ত ৰূপত ক'বলৈ হ'লে
ভক্তিৰসৰ সংখ্যা আমি বহু পাওঁ, তথাপিতো ৰসময় ভকতিৰ ভিতৰত মূলতে 5টা অন্তৰ্নিহিত হয়। সেই 5 প্ৰকাৰ হৈছে শান্ত, দাস্য, বাৎসল্য, সৌখিত্য আৰু কান্তা বা মধুৰ। এই 5 প্ৰকাৰ শান্তৰস, দাস্যৰস, বাৎসল্যৰস, সৌখিত্য আৰু কান্তা বা মধুৰ ৰস। সকলো আনন্দময় ভাৱ য'ত বিৰাজমান হৈ থাকে বা সমাহাৰ হৈ থাকে সেয়াই হৈছে এই ৰসময় ভকতি। আৰু এনে হ'লেই ভকতে মায়াৰ পৰা, কাল বিষয়ৰ পৰা মুক্ত হৈ ঈশ্বৰ ভক্তিত ডুবি থাকি সমস্ত সংসাৰ শূন্য অনুভৱ কৰি এক ভগৱন্তক ভক্তি নিবেদন কৰা অৱস্থাই হৈছে ৰসময় ভক্তিৰ প্ৰাপ্তি অৱস্থা। এয়া হৈছে ৰসময় ভকতি। গতিকে এই 5 প্ৰকাৰৰ মাধ্যমেৰে ভকতে ঈশ্বৰ প্ৰাপ্তিৰ বাসনা কৰে আৰু তেওঁৰ ভকতে ঈশ্বৰৰ গুণগান লৈ আত্মবিভোৰ হৈ থাকে। পাছৰ শাৰীত কৈছে যে সমস্ত মস্তকমণি নিজ ভকত অৰবশ্য ভজু হেন দেও যদুপতি। ঘোষাৰ পিছৰটো শাৰীত এতিয়া সমস্ত মস্তকমণি বুলি যদি কোৱা যায়, অৰ্থাৎ যিজন পুৰুষ বা যিজন ভগৱন্ত অতি প্ৰিয়, যিজন ভগৱন্তৰ অতি প্ৰিয়, যেনেকৈ সেই ভগৱন্তৰ অতি প্ৰিয় হৈছে ব্ৰহ্মা, শিৱ, লক্ষ্মী, সৰস্বতী আদিসকল, তদুপৰি ইন্দ্ৰ আদি দেৱগণ, নন্দ কুমুদাক্ষ আদি পাৰিষদগণ, চাৰিসিদ্ধ, নাৰদ, ব্যাস আদি ঋষিসকল, এই সকলোৰে শ্ৰদ্ধাৰ শিৰৰ মণি যিজন, সেইজনে সমস্ত মস্তকমণি, অৰ্থাৎ সকলোৰে শিৰৰ মুকুট স্বৰূপ। গতিকে ঘোষাত কৈছে যে এনেহেন সৰ্বশ্ৰেষ্ঠ শিৰৰ মুকুটমণি স্বৰূপ হৈও কেৱল স্বয়ং ভগৱন্তই একান্ত ভকতৰ বশ্যতা গ্ৰহণ কৰি ভাল পায়। কীৰ্তনত সেইকাৰণে প্ৰকাশ কৰি থোৱা আছে যে দেৱৰো দুৰ্লভ ঈশ্বৰ কৃষ্ণক ভকতিহে কৰে বশ্য, আগম নিগম গীতা ভাগৱত শাস্ত্ৰৰ এহি ৰহস্য। কীৰ্তন ঘোষাত সেইকাৰণে প্ৰকাশ কৰি থোৱা আছে যে সেইজন ভগৱন্ত কেৱল ভকতৰ বশ্যতা গ্ৰহণ কৰি বেছি আনন্দ লাভ কৰে। দেৱৰো দুৰ্লভ ঈশ্বৰ কৃষ্ণক ভকতিহে কৰে বশ্য, আগম নিগম গীতা ভাগৱত শাস্ত্ৰৰ এহি ৰহস্য, সেইবুলি কীৰ্তনত প্ৰকাশ কৰি থোৱা আছে। গতিকে পাছৰ ঘোষা শাৰীত প্ৰকাশ কৰিছে যে এই মহান ঈশ্বৰ শিৰৰ মুকুটমণি যিজনে ভকতৰ বশ্যতা গ্ৰহণ কৰি বৰ আনন্দ পায়, সেইজন পৰমেশ্বৰ যদুপতিক কৃষ্ণদেৱকহে ঘোষাটোৰ মাধ্যমেৰে ভজনা কৰাৰ কথা প্ৰকাশ কৰিছে। সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেন দেও যদুপতি, সেইজনকহে শৰণাপন্ন হৈ আনন্দ লাভ কৰে বুলি মাধৱ পুৰুষে ঘোষাৰ দ্বিতীয় শাৰীত প্ৰকাশ কৰিছে। এই পৰম কৃষ্ণ বা ভকত বৎসল্য যে এই উদাহৰণ অজস্ৰ আছে। চমু যদি 2-এটা উদাহৰণ দিয়া যায়, উদাহৰণ দি শেষ নহ'ব, তাৰমানে তথাপিতো এটা বা দুটা। কুৰুক্ষেত্ৰ যুদ্ধৰ মাজতো যুধিষ্ঠিৰে এবাৰ স্তুতি কৰিছিলে আৰু সেই যুধিষ্ঠিৰৰ স্তুতিত সন্তুষ্ট হৈ শ্ৰীকৃষ্ণদেৱে ছল কৰি অৰ্জুনৰ হতুৱাই ভীষ্মৰ পৰা পঞ্চবাণ হস্তগত কৰিছিল। পিতামহ ভীষ্মই এই কাৰ্য কৃষ্ণৰে বুলি জানি প্ৰতিজ্ঞা কৰিছিল যে পাণ্ডৱ নিধনৰ বাবে বাছি থোৱা অব্যৰ্থ পঞ্চবাণ হৰণ কৰি মোৰ প্ৰতিজ্ঞা তুমি ভংগ কৰি দিলা। কাক কৈছে? কৃষ্ণক কৈছে। সেয়েহে যুদ্ধ ক্ষেত্ৰত অস্ত্ৰ নধৰো বুলি কৃষ্ণই প্ৰতিজ্ঞা কৰি থৈছিলে। গতিকে ভীষ্মই কৈছে ময়ো প্ৰতিজ্ঞা কৰিছোঁ যে তোমাক মই অস্ত্ৰ ধৰো। আমি কৌৰৱৰ পক্ষ হ'লেও ভীষ্ম যিহেতুকে কৃষ্ণৰ পৰম ভকত, সেয়েহে ভকতৰ কথা ৰক্ষা কৰিবলৈ ভকতবৎস কৃষ্ণদেৱে যুদ্ধ ক্ষেত্ৰত হাতত সুদৰ্শন চক্ৰ ধাৰণ কৰি বসুমতী কপাই ভীষ্মক খেদি গৈছিল। এই দৃশ্য যেতিয়া সৰসজ্জাত থাকোঁতে ভীষ্মই অন্তিম সময়ত মনত পেলাইছিলে, তেওঁ প্ৰকাশ এনেদৰে কৰিছে যে অস্ত্ৰ নধৰিবো বুলিলা আপুনি, ধৰাইবোৰ বুলিলো আমি, নিজ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। পিছত কৈছে যে আপোনাতো কৰি ভকতসকল স্নেহ, জানিলো তোমাৰ সম্প্ৰতি, আন নবাঞ্চুহু ঐ বান্ধ মাধৱ, তুমি হৈবা মোৰ গতি। কৃষ্ণদেৱৰ এই কাৰ্যত ভীষ্ম পিতামহ সন্তুষ্ট হৈছিলে। সেই যি 5 পাত বাণ অৰ্জুনৰ হতুৱাই শ্ৰীকৃষ্ণই হস্তগত কৰিছিলে, সেই 5 পাত বাণক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা সেইখিনি সময়ত নাছিলে আৰু যুধিষ্ঠিৰৰ স্তুতিৰ কাৰণে সেই কাম কৰিছিলে। অৰ্জুনৰ দ্বাৰা সেই ভীষ্মৰ পৰা ছল কৰি এক প্ৰকাৰে
পাঁচপাতবান সংগ্ৰহ কৰিছিলে সেই কথা ভীষ্মই জানিছিলে আৰু ভীষ্মই জানি সেইকাৰণে এই প্ৰতিজ্ঞা কৰোঁতে পাছত প্ৰতিজ্ঞা ৰক্ষাৰ কাৰণে ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে চক্ৰ নধৰো বুলি অস্ত্ৰ নধৰো বুলি কোৱা কৃষ্ণই অস্ত্ৰ ধৰিছিলে গতিকে প্ৰথম এই ঘোষা ফাঁকিৰ মাজেৰে স্পষ্ট কৰিছে যে মুক্তিতকৈ শ্ৰেষ্ঠ ভকতি সদায় ভকতি মুক্তিতকৈ সদায় শ্ৰেষ্ঠ ভকতিৰ বা ভক্তিৰ ওচৰত মুক্তিৰ স্থান একেবাৰে ক্ষুদ্ৰ একান্ত ভকতৰ ওচৰত সদায় ভকতৰ বাঞ্ছা পূৰণৰ হেতু ঈশ্বৰ প্ৰকাশ হৈ থাকে যাৰ কাৰণে সমস্ত নিগমৰ গুপ্তবিত্ত যোগীগণৰ ধ্যান সমাধি বৈকুণ্ঠৰ পৰাও আহি ভকতৰ সংগতেহে কৃষ্ণ প্ৰকাশ হৈ থাকে বুলি প্ৰকাশ আছে গতিকে একান্ত ভকত যে মুক্তিও বাঞ্ছা নকৰে সেই কথা আৰু ঠাইত প্ৰকাশ আছে যেনে কপিল চৰিত্ৰৰ মাজেৰে মাতৃ দেৱহূতিক কপিল প্ৰভুৱে নিজে প্ৰকাশ কৰিছে এইদৰে যে শালুক্য সামীপ্য মূৰ সাৰূপ্য আৱৰ সাজুৰ্য সহিতে মুখ্য পাঞ্চৰুচিকৰ মূৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলৱে কৈছে যে এই শালুক্য সাজুৰ্য সামীপ্য যি মুক্তিখিনি আছে এই সকলোখিনি মুক্তি যদি মই ভকতক যাচিও দিওঁ সেইজন একান্ত যিজন ভকত সেইজন ভকতে মই যাচি দিলোঁ সেই মুক্তি গ্ৰহণ নকৰে সেয়ে ঘোষাৰ প্ৰথম শাৰীতে ৰসময় ভকতিক শ্ৰেষ্ঠত্ব প্ৰদান কৰাই প্ৰেম ৰসপূৰ্ণ নিষ্কাম ভকতিক শ্ৰেষ্ঠ আসন দি আৰু সেই শ্ৰেষ্ঠতা বাঞ্ছা কৰাই হৈছে প্ৰকৃত ভকতৰ আত্মাৰ পৰা উপলব্ধি কৰা এটা সন্ধান পাছৰ ঘোষা শাৰীয়ে স্বয়ং ভগৱন্ত ভকতৰ ভকতিৰ অধীন হোৱা বুলিও প্ৰকাশ কৰি থৈছে সেইকাৰণে সেই একমাত্ৰ পৰম বান্ধৱ ঈশ্বৰ যদুপতিক প্ৰণাম কৰা অৰ্থাৎ ভজনা কৰা প্ৰকাশ কৰিছে এই ঘোষা ফাঁকিৰ দ্বিতীয় শাৰীত আজি ইমান দীঘল নকৰোঁ এটা ঘোষাৰে অৱশ্যে ঘোষা ফাঁকিৰ তত্ত্ব বহুত তথাপি আমি অতি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈহে প্ৰয়াস কৰিছোঁ কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি ধাৰাবাহিকতাও অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিম এই ঘোষা ফাঁকিৰ মূল হৈছে যিটো প্ৰথম ঘোষা মাধৱদেৱৰ নামঘোষাত আছে এই ঘোষা ফাঁকিৰ মূল হৈছে শ্ৰী বিষ্ণুপুৰী পৰমহংসদেৱৰ ভাগৱত সাৰৰ অন্তৰ্গত কান্তিমালা টিকাৰ শ্লোকৰ এটা ভাঙনি আৰু এই ভাঙনি ভাগেই মাধৱদেৱে ঘোষা ৰূপ দি আমাৰ বাবে এটা অমূল্য অৱদান আগবঢ়াই দিলে সামৰণিত ক'ব বিচাৰোঁ যে ঘোষা ফাঁকিৰহে সামৰণি দেই নামঘোষাৰ সামৰণি নহয় এই ঘোষা ফাঁকিৰ সামৰণিত ক'ব বিচাৰিছোঁ যে শ্ৰী শ্ৰী মাধৱদেৱে বসন্ত ৰাগৰ এটা বৰগীতত ভগৱন্তৰ ৰূপ গুণ লীলা সম্পৰ্কত অতি সুন্দৰ আৰু এটা তত্ত্বপূৰ্ণ কথা প্ৰকাশ কৰি থোৱা আছে আমি সেই ভাগকে অলপ আশ্ৰয় ল'ম এতিয়া তাত বৰগীতত আছে যে সনক সনন্দ যোগী যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় সহস্ৰ বয়নেজাৰ নপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা বৰগীতত কৈছে সনক সনন্দ যোগী যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় সহস্ৰ বয়নেজাৰ নপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা গতিকে মাধৱদেৱে বৰগীতৰ মাজেৰে যি তত্ত্ব প্ৰকাশ কৰিছে আমিও সেই কথাকে আশ্ৰয় লৈ মাধৱদেৱৰ এই মহাপ্ৰস্থানিক গীতৰূপে আখ্যা পোৱা এই নামঘোষা ভাগৰ তত্ত্ব ব্যাখ্যা কৰা বা সেই বিষয়ে শুদ্ধ ৰূপত প্ৰকাশ কৰাৰো আমি তিল পৰিমাণো যোগ্য নহয় তথাপি গুৰুদেৱ নাম ভকতৰ চৰণত আশ্ৰয় লৈ কেৱল প্ৰয়াসে কৰি যাম আপোনালোক মহন্ত যিসকলে শ্ৰৱণ কৰি আছে তদুপৰি এই সুধী সমাজ আৰু ভকতসকলৰ আশীৰ্বাদত পৰৱৰ্তী হাজাৰী ঘোষাৰ বা এই বাকী থকা 1000 ঘোষাৰ ধাৰাবাহিকতা আলোচনা কৰিবলৈ প্ৰয়াস কৰিম কৃষ্ণ শংকৰ গুৰু হৰিৰাম